এইজোপা চাওকচোন, ফায়াৰবল বুলি কওঁ, আৰু কি নাম আছে নাজানো, ফুলিছে। ফায়াৰবল এইটো মই এই দুজোপা টাবত আছে। এইটো টাবটো এটা এইটো টাবত আছে এনেকৈ, এই দুইজোপা আৰু এইজোপা এজোপা, আৰু তেনেকৈ বহুত আছে, টাবত আছে, মাটিত আছে। এইকেইজোপা মই যেতিয়া কাটিং কৰিব লাগিছিল টাবত দি থওঁতে, তেতিয়া মই মানুহজনী অলপ টাইম নাপালোঁ, কাটিং কৰা নহ'ল, সেইকাৰণে ইমান ওখ হৈ গ'ল। কিন্তু যোৱাবাৰ তেনেকৈ মই একদম বনচাই টাইপত বহুত সৰুতেই ফুলাইছিলোঁ, এইবাৰ ওখ হ'ল, এইবাৰ আৰু সৰু কৰিম। এয়া ফুলিছে চাওক। মোৰ এইখিনিত অলপ ৰ'দটো কমকৈ পায়, ৰ'দ কমকৈ পোৱাৰ কাৰণে ফুলপাহ সৰু হৈছে। অলপ ৰ'দ লাগে, ৰ'দত থাকিলে ই বহুত ডাঙৰ হয়। মোৰ এইবাৰ ওখও হৈ গ'ল, মই নোৱাৰিলোঁ এবাৰ ইয়াক ভাল মেইনটেইন কৰিবলৈ, সেইবাবে এনেকৈ তথাপিতো ফুলিছে। আৰু মই ভাবিলোঁ আপোনালোকক দেখুৱাওঁচোন। এইটো পাতৰ যিটো ফায়াৰবল, সেইটো যিটো থোপা এটা গুটিৰ নিচিনাকৈ থাকে, সেইটো মোৰ নাই, সেইটো বেলেগ আছে। গতিকে এইটো চাওকচোন, কালাৰটো সেইটো ইমান ধুনীয়া লাগিছে। এইকেইটা ফুলিছে, ফুলি আছে, আৰু মোৰ সৰু সৰুকৈ এইবাৰ সৰু কৰি থ'ম। ইয়াক মই কি দিছোঁ চাওক, এইটো এটা টাব, এইটো এটা টাব। ইয়াত মোৰ হাঁহ কুকুৰা আছে। হাঁহ কুকুৰা গঁৰালত যিখিনি হাঁহ কুকুৰাৰ গু বা জাবৰ জোঁথৰ থাকে সেইখিনি গোটাই দিওঁ। বালি দিছোঁ, গোবৰ কম দিছোঁ, আৰু মাটি দিছোঁ। গতিকে এনেকৈয়ে দিছোঁ। আৰু বালিয়া মাটিত অলপ বেছিকৈ সোনকালে বাঢ়ে, সেইকাৰণে বালিয়া মাটি দিব লাগে। শুকান পচা পাত আনি দিওঁ, শুকান পচা পাতৰ জাবৰবিলাক। এয়া দেখিছেই, গুৰিত টাবকেইটা লেতেৰা হৈ আছে কাৰণ বাহিৰত থৈছোঁ, তথাপিতো ফুলিছে। এইটো ধুনীয়া লাগিছেনে বাৰু জনাবচোন, কেনেকুৱা লাগিছে কমেণ্ট কৰিব সকলোৱে। মই জাষ্ট দেখুৱালোঁহে আপোনালোকক, গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে জনাব। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া সদায় পাই থাকিব। বাকীখিনি আপোনালোকেতো জানেই, আৰু মই দি থাকিম ভিডিঅ' এনেকৈ আপোনালোকক, আৰু প্ৰেক্টিকেলিও দেখুৱাম। তেনেকৈ কিবা কিবি যদি সুধিব লগা, ক'ব লগা থাকে, মই তেতিয়া কৰি দিব পাৰোঁ। গতিকে সদায় এনেকৈ ভিডিঅ' দেখুৱাই দি থাকিম, আপোনালোকে চাই থাকিব। আজিলৈ মই এইকেইটাকে দেখুৱাই ভিডিঅ'টো সামৰি দিছোঁ। বাই বাই।